ইউটিউব চেনেল স্নেহা জোনাকলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ হৈ আছে। আজি ৰাতিপুৱাই ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া 8 বাজিব হৈছে। আচলতে আমি ফুৰি আহোঁগৈ। আচলতে এনেধৰণে ভিডিঅ' কৰা নহয়েই, তথাপিও আজি আৰম্ভ কৰিছোঁ। প্লিজ শেষলৈকে চাব হা, আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। ৰাস্তাত পাই যোৱা হালধিবাৰী বুঢ়িয়াই মন্দিৰত আমি সকলো সোমাই সেৱাভাগ কৰি গ'লোঁ। দেখিছ কিবা দেখিছ? প্ৰথমে আমি কাজিৰঙা অৰ্কিড উদ্যানত সোমালোঁ। সোমাই যে মনটো একদম ভাল লাগি গ'ল। ইমান ধুনীয়া পৰিৱেশ, ইমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে, সঁচাকৈ একদম প্ৰশংসনীয় পদক্ষেপ। পৰ্যটকসকলক সকলোবোৰ গছৰ বিষয়ে বুজাই দিবৰ বাবে তাত কেইজনমান ব্যক্তি আছে। তেওঁলোকে সুন্দৰভাৱে প্ৰতিজোপা অৰ্কিডৰ বিষয়ে আমাক বুজাই গৈছিল। এইটো ঢেকীয়া হেৰি হয়, ঢেকীয়া কাটি আমি লগাই দিয়া আছে। ঢেকীয়াটো লগালে মানে কি হয়, আপোনাৰ পানীটো ধৰি ৰাখিব লগাই দিছে। মহান আপোনাৰ গা গছ পায়, ঢেকীয়া ডাঙৰ গছ পায়। এইটো ঠাণ্ডা বাই কালাৰ বুলি কয়। এইটো দেখিছেনে মাটি চাটি तुम्हारे नाम सियारे तुम्हारे এইজোপা বোলে জকৰ উদ্ভিদ, দেখিবলৈ জকৰটোৰ নিচিনা। ভালদৰে মন কৰকচোন, হয়নে বাৰু? আকৌ এইজোপা বোলে ডেন্সিং লেডি অৰ্কিড। স্কাৰ্ট এটা পিন্ধি ছোৱালী এজনী নাচি থকাৰ নিচিনা। আমি যে খাওঁ ভেনিলা আইচক্ৰীম, তাৰ ভেনিলা ফ্লেভাৰটো বোলে এইজোপা গছৰ পৰাই দিয়ে। সপোনতো পৃথকতো তুমি তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। সপোনতো পৃথকতো তুমি তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। তুমি মোৰ, মই তোমাৰ, এক হৈ ৰওঁ সদায়। বজাব পাৰিম জানো? ক'ত মাৰিব লাগে? কেনেকে বজাম? মুখত ভৰোৱা। তাৰপিছত
দাদাজনে যে ইমান ধুনীয়াকৈ বাঁহী বজাইছিল নহয়। এইটো ইয়াত বজোৱাৰ কাৰণে বেঠালি বাঁহী আৰু এইটো হ'ল ইয়াত বজোৱাৰ কাৰণে থিয় বাঁহীটো। এইবাৰ আমি আন এটা মিউজিয়ামলৈ আহিলোঁ। ইয়াত আমাৰ সকলো ৰজাদিনীয়া সা সৰঞ্জাম সুন্দৰভাৱে সজ্জিত কৰি থোৱা আছে। Kopahi kumohia Uti tupo Uti ukahote je Tumio Use bu Umi aldo Hihoran jage Tumma Imuchin hokune Kote uraware ইয়াত পাট মুগাকে আদি কৰি আমাৰ সকলো জনজাতীয় সাজ পোছাকবোৰো সুন্দৰভাৱে সজ্জিত কৰি থোৱা আছে। অৰ্কিড উদ্যানৰ ভিতৰত এনেধৰণৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবোৰ হৈ থাকে। অৰ্কিডৰ পৰা ওলাই আমি আহিলোঁ মাণ্ডু ৰিজৰ্ট চাবলৈ। বুকুতে বিয়পা
মাণ্ডুৰ পৰা ওলাই আমি ডাইৰেক্ট আহিলোঁ জীপ চাফাৰী কৰিবলৈ। ব'লা। ব্ৰহ্মপুত্ৰ ন নিধি বিলো এখন জীৱ জন্তু দেখো বা নেদেখো, ধূলি কিন্তু আমি খুব খালোঁ দেই। গড় নেদেখিম বুলিয়ে ভাবিছিলোঁ, পিছে এটা দেখিলোঁ দেই আমিও। तुम्हारे नाम सियारे तुम्हार समान हब তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা ধূলি মাকতি খাই আমাৰ যাত্ৰাটোৰ অন্ত পৰিল। বেয়া কিন্তু নেলাগিল দেই পিছে। ইমানেই ভোক লাগিল যে পেট পূজা কৰাৰ সময়ত আৰু ভিডিঅ' কৰা নহ'ল। শেষত অকণমান এনেই কৰি থলোঁ। উভতি আহোঁতে আৰু ভিডিঅ' কৰা নহ'ল। ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব হা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 ধন্যবাদ। তুমি